কোনোবাই মোক সুধিছিল, এই পৃথিৱীত আপোনাৰ আপোন কোন? মই ক'লোঁ, সময়। কিয়নো সময় যেতিয়া ভাল চলি থাকে তেতিয়া পৰো আপোন হয়, আৰু যেতিয়া সময় বেয়া চলিব ধৰে তেতিয়া আপোনো পৰ হয়। কিছুমান মানুহে নিজক লৈ বৰ অহংকাৰ কৰে, নিজকে বহুত মহান দেখুৱাই ফুৰে। তেওঁলোকে হয়তো নাজানে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ চিৰদিন একে নাথাকে। কাৰোবাক বহুত বেছি বিশ্বাস কৰাৰ পাছতো যদি তোমাৰ বিশ্বাসৰ মূল্য বুজি নাপায়, তেন্তে তেনে মানুহৰ লগত দুনাই সম্পৰ্ক নকৰাটোই ভাল। কিছুমান মানুহ আছে যিয়ে চলনা কথাৰে মনৰ কথা লয়, পিছত দুৰ্বলতাৰ সুযোগ লৈ সেইখিনি কথাৰেই আক্ৰমণ কৰে। সম্পৰ্কটো তেনেকুৱা হ'ব লাগে যাতে দুয়োজনৰ মাজত কাজিয়া যিমানেই নহওক কিয় মৰম ভালপোৱা কেতিয়াও কমি নাযায় আৰু এজনে আনজনক এৰি নাযায়। মৰম লগা এষাৰি মাত, দুবেলা দুমুঠি ভাত, কেইটামান হাঁহি ধেমালিৰ সৈতে থকা এটা জুপুৰি ঘৰেই ভাল। বুকুত এবুকু শংকা, মনোমালিন্য, অবিশ্বাসৰ ইটাবালিৰে সাজি উলিওৱা অট্টালিকাত এখন সুখৰ সংসাৰ বিচাৰি পোৱা নাযায়। জীয়াই থকা তেওঁৰ বাবে যিয়ে তোমাৰ বাবে সকলো ত্যাগ কৰিছে। হাঁহি ধেমালি কৰিবা তেওঁৰ লগত যিয়ে তোমাৰ দুখত কান্দে। ভাল পাবা তেওঁক যিয়ে নিজতকৈ বেছি তোমাক ভাল পায়। সমস্যা লাগিলে হাজাৰটাই আহক, কেতিয়াও কাকো মনত আঘাত নিদিবা। আৰু যদিহে এই জনমতে সৰগ দেখাৰ ইচ্ছা আছে, তেন্তে কেতিয়াও মা দেউতাক অনাদৰ নকৰিবা। উচ্চ শিক্ষাৰে দীক্ষিত হৈ যিমানেই ডাঙৰ মানুহ নহওক কিয়, যদিহে নিজৰ পিতৃ মাতৃ পৰিয়াল পৰিজনৰ কথা চিন্তা কৰিব নোৱাৰে, তেন্তে তেনে শিক্ষাৰ কোনো মূল্য নাই। বহু মানুহে ধন টকা পইচা আৰু সা সম্পত্তি গঢ়োতেই জীৱনটো পাৰ কৰি দিয়ে আৰু জীৱনৰ অন্তিম সময়খিনিত বৰ অকলশৰীয়া হৈ পৰে। মানুহৰ লগত সিমানখিনি দূৰত্বলৈকেহে সম্পৰ্ক গঢ়ক যিখিনিৰ পৰা আঘাত কৰিলেও আপোনাৰ বিশেষ ক্ষতি নহয়। ওচৰৰ পৰা কৰা প্ৰতিটো আঘাতেই বৰ অসহনীয়। মানুহে যেতিয়া তোমাৰ বিৰুদ্ধে ক'বলৈ আৰম্ভ কৰিব, তোমাৰ কামত খুঁত ধৰিবলৈ আৰম্ভ কৰিব, তেতিয়াই গম পাবা তুমি সিহঁততকৈ বহু আগুৱাই যাব পাৰিছা। মই বিচাৰোঁ দুমুখীয়া চৰিত্ৰৰ মিছলীয়া প্ৰবঞ্চক মানুহবোৰ মোৰ পৰা যাতে দূৰতে থাকে। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, পৃথিৱীৰ সকলো মা সুস্থ আৰু আনন্দত থাকে যেন। ভগৱান হেনো সকলো সময়তে আমাৰ লগত থাকিব নোৱাৰে, সেইকাৰণে ভগৱানে মাক সৃষ্টি কৰিলে।